টুইটার এডত বহুত জোরদার একটা মিটিং হয়েছে অলরেডি আর আপনাদের ইতিমধ্যে গম পাইছে যে 5টা বজাত কোম্পানি লঞ্চ হওয়ার কথা আছিল। একচুয়ালি 5টা বজাত কোম্পানি অলরেডি লঞ্চ হয়েছে, ঠিক আছে। এতিয়া আপনার ওয়ালেটত যিখিনি ব্যালেন্স আছে সেইখিনি ব্যালেন্স আপনাদের কি কৰিব পাৰিব আৰু 7টা বজাত এটা কাম কৰিব লাগিব। কি কাম কৰিব লাগিব ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। কিন্তু তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। এতিয়া বলক মই মোৰ আইডিটো অপেন কৰিছোঁ। অপেন কৰাৰ পিছত এইটো মোৰ 2 নম্বৰ আইডি দেই। মোৰ যিটো 1 নম্বৰ আইডি এইটো আছে, মই 2 নম্বৰ আইডিতে মই ভিডিঅ' বনাই আছোঁ। ইয়াতে এতিয়া মানে আপোনালোকে ইয়াতে চাব কি আছে, আপোনালোকে ইয়াতে 3 ডট যে আছে 3 ডটত ক্লিক কৰিব লাগিব, ঠিক আছে। মই 3 ডটত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে অলৰেডি এটা অপশ্যন, এটা বটন অলৰেডি আহি গৈছে। ইয়াতে চাওক অটোপুল টপ আপ। এতিয়া সাপোজ ধৰি লওক আপোনালোকে ফ্ৰী জইনিং কৰিছিল। ফ্ৰী জইনিং কৰাৰ পিছত আপোনালোকৰ কিবা ইনকাম হৈছিল। ইনকামটো মই ইয়াতে দেখুৱাই দিছোঁ আপোনালোকক। চাওক আপোনালোকৰ কাৰোবাৰ ইনকাম ইয়াতে বহুত বেছি হৈছে, এইটো চাই লওক। এইটো ইনকাম কাৰোবাৰ 10,000 20,000 এনেকুৱাকৈ ইনকাম আছে ইয়াতে। এই ইনকামখিনি কেতিয়া 27 তাৰিখৰ পিছত যেতিয়া কোম্পানী শ্বপিং পৰ্টেল বা ৰিচাৰ্জ পৰ্টেল যিবিলাক যিমান কি মানে ডিটেইলছ লৈ আহিব 27 তাৰিখত ফুল্লি লঞ্চ হ'ব, তেতিয়াহে আপোনালোকে এই পইচাখিনি উইথড্ৰ কৰিব পাৰিব। আপোনালোকে ৰিচাৰ্জ বা কোনো বস্তু পাৰ্চেছ কৰি পেলাই আপোনালোকে পৰ্টেলৰ সহায়ত আপোনালোকে ৰিচাৰ্জ বিক্ৰী কৰিও আপোনালোকে কেছ ল'ব পাৰিব, ঠিক আছে। এইটোতো 1 নম্বৰত এইটো গ'ল। এতিয়া 2 নম্বৰত হ'ল মই 3 ডটত আকৌ ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এতিয়া চাওক অটোপুল টপ আপ। এই অটোপুল টপ আপত আপোনালোকে যদি কৰে তেনেহ'লে শ্বৰ্ট টাইমত এটা ভাল ইনকাম ইয়াৰ পৰা জেনেৰেট কৰিব পাৰিব। আপোনালোকে অটোপুল আজি 7টা বজাত, আজি ৰাতি 7টা বজাত আপোনালোকে অটোপুলত ক্লিক কৰি মাত্ৰ 100 টকা আপোনালোকে ইয়াত 100 টকা পে' কৰিব লাগিব। আৰু 100 টকা পে' কৰাৰ বিনিময়ত আপোনাৰ আইডি অট'মেটিকেলি অটোপুলত যাব। ইয়াৰ পিছত আপোনাৰ পিছত যিজনে আহিব আপোনাৰ তলত অট'মেটিকেলি প্লেচমেণ্ট ল'ব, ঠিক আছে। এইটো আপোনাৰ টিমৰ হোৱাৰ দৰকাৰ নাই। কোম্পানীত যিমান মানুহ আছে আপুনি যিমান সোনকালে কৰিব আপুনি সিমান সোনকালে প্ৰথমত থাকিব, ঠিক আছে। আপোনাৰ পিছত যিমান মানুহে অটোপুলত টপ আপ কৰিব সকলো মানুহ আপোনাৰ ডাউনত প্লেচমেণ্ট ল'ব। তো গতিকে আপোনালোকে 7টা বজাত যিমান সোনকালে পাৰে আপোনালোকে আইডিটো এক্টিভ কৰিবলৈ বা অটোপুল টপ আপ কৰিবলৈ আপোনালোকে অতি সোনকালে কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে। এতিয়া কথা হ'ল ধৰি লওক মই এটা অংক কৰি আপোনালোকক মই দেখুৱাই আছোঁ কেলকুলেটৰ। এতিয়া সাপোজ ধৰি লওক আপুনি 100 টকা এটা দি আপোনাৰ আইডিটো টপ আপ কৰি পেলাই আপুনি অটোপুলত আপোনাৰ আইডি অটোপুলত লৈ গৈছে। লৈ যোৱাৰ পিছত এতিয়া সাপোজ ধৰি লওক 100 টকাকৈ আপুনি কৰাৰ পিছত আৰু 200জন মানুহে আপোনাৰ তলত সাপোজ টপ আপ কৰি আছে। 200জন মানুহে যেতিয়াই আপোনাৰ তলত টপ আপ কৰিব আপোনাৰ ইনকাম হৈ যাব 20,000 টকা, ঠিক আছে। এতিয়া সাপোজ ধৰি লওক এতিয়া আপুনি ইয়াতে মই 20জন বাদ দিলোঁ, মই 200জন বাদ দি মই 100জন ধৰিলোঁ। 100জন যদি ধৰোঁ তেনেহ'লে আপোনাৰ ইনকাম 10,000 টকা হয়। আৰু এই পইচাখিনি আপুনি কালি উইথড্ৰ কৰিব লাগিব। আৰু যিটো নেকি উইথড্ৰ IMPS মানে হ'ল তুৰন্ত মানে সোনকালে যে উইথড্ৰ কৰাৰ লগে লগে আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব। তো গতিকে এই বস্তুটো যদি আপোনাৰ ভাল লাগিছে, এই যিটো অটোপুল কোম্পানীয়ে লৈ আহিছে অটোপুল অপশ্যনটো, এইটো যদি আপোনাৰ ভাল লাগিছে আৰু যদি আপোনালোকে ইনকাম কৰিব বিচাৰে অটোপুলৰ সহায়ত তেনেহ'লে আপোনালোকে 7টা বজাৰ লগে লগে আৰু ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰামৰ লিংক দিয়া আছে, তাতে গৈ আপোনালোকে টেলিগ্ৰামত জইনিং হৈ ল'ব। আৰু মই তুৰন্ত টেলিগ্ৰামত মই আপডেট দি দিম কেতিয়া অটোপুলত আপোনালোকে টপ আপ কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানলৈ, ধন্যবাদ।